তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নয়ন মেডি লাইফস্টাইল ব্লগ। এতিয়া তাৰমানে আজিতো মঙলবাৰ, শিৱৰাত্ৰি পূজা। তো শিৱৰাত্ৰি মই শিৱ পূজা আহিছোঁ আমাৰ ইফালে, দেখিব পাৰিছে আপোনালোকে। তো আহকচোন আমি ভিতৰলৈ যাওঁ। তো আমাৰ সিমান ব্ৰ আছে এতিয়া ইয়াতে। আমাৰ এইটো আমাৰ মন্দিৰ সিমানে দেখাই দিব আমাৰ। তো আমাৰ এতিয়া নাম হ'ব। তো ইয়াতে আমাৰ প্ৰথমতে মন্দিৰতে দেখিলোঁ না। তো মোবাইলটো দিয়া তোমাক অলপ দেখা মুখখন। এতিয়া যাই আছোঁ সেয়া কৰিব। আমাৰ মন্দিৰ আমিন্দা গোবিন্দা কিবা এটা কৈ দি বুঢ়াঘাট থান বছৰ মানে ইয়াত আমাৰ জানি আহিছোঁ ইয়াতে আমিতো জন্মৰ বহু বছৰ আগত, কিন্তু আমি জানো যে ইয়াত যিখন মেইন ত্ৰিশূলখন আছিল সেইখন নিজে ফুটি ওলোৱা, আৰু ইয়াৰ পৰা বিভিন্ন স্থানৰ পৰা ত্ৰিশূল অনা হৈছে আৰু সপোনত দেখুওৱা হৈছিল যে এইখন ত্ৰিশূল অমুকত আছে, এইখন ত্ৰিশূল তমুকত আছে। তাৰ পৰা আনি ইয়াত স্থাপন কৰা হৈছিল। ইয়াতে বহুত বছৰ পুৰণি। ৰাতি সন্ধিয়া লাগিলে বহুত মানুহে, আমি দেখা নাই কিন্তু ইফালে অহা মানুহে ৰাতি হ'লে গম পায় যে ইয়াত মানে শংখ, দবা, তাল সন্ধিয়াৰ সময়ত কেতিয়াবা ৰাতি নিজে নিজে বাজি থাকে। শব্দটো শুনা পায় কিন্তু কাকো দেখা নাপায়। সেইটোৱে আৰু আমাৰ ইয়াত। আৰু ইয়াত আগতে এটা জোতা আছিল, জোতা হোৱাৰ নিচিনা। এতিয়া গাছডাল ইয়াতে আছিল ন, ইয়াতে নৌবা চৌবা আছিল। এতিয়া যেন নোহোৱা হৈ গ'ল। আৰু সেই আৰু বিশেষ আমি থানখন থাকোঁ। আৰু শিৱৰাত্ৰি বুলি ক'লে আমি ইয়াতে। ইয়াৰ পিছত আজিৰ পিছত কালি আমি ক'ত যাওঁ নাজানো, কিন্তু আমাৰ গাঁৱৰ মানুহ যিমান বাহিৰত আছে, গোৱালপাৰা পৰা আহিছে, বাকী যাই য'ত নাথাকক, শিৱৰাত্ৰি বুলি ক'লে ইয়াতে আহিবই। তো আমি মন্দিৰটো দেখি আছোঁ এতিয়া। মই কাম কৰা ভিডিঅ' দেখাইছোঁ। তো আমি এইবিলাকখিনি এখন ৰং কৰিলোঁ। ইফালে দেখিব পাৰিছে নামৰ বাতি আহিলে। তো এতিয়া নাম চুৰু হ'ব, আপোনালোকে চাই থাকক ভিডিঅ'ত, ভাল লাগিব। আমাৰ ইয়াত অন্যান্য বছৰৰ দৰে এই বুলি এখন শিৱৰাত্ৰি পূজা হৈ আছে। সকলো ৰাইজকে অতি নিমন্ত্ৰণ জনোৱা হ'ল। সেইবিলাকে আহিলে আমি আনন্দিত হ'ম। শিৱৰাত্ৰি পূজা মই এইটো ভাগিন কৈ দিয়ক। লাইক কৰি দিব প্লিজ। কৈ দিয়া ভাত দি কেনে লাগছে। বিলাহী টক দি আছোঁ, বহুত ভাল লাগছে। ডালিমদাৰ নাচন চাওক আপোনালোকে। কিবা এটা কৈ দি, ভাত দি কেনে লাগি আছে? বঢ়িয়া না? আমাৰ নাম হৈ আছে, আপোনালোক নাম অলপমান দেখাম। কাম চাম নকৰে, খালি খাবা বলছে।
দিব লাগে পানী আমি খিচাৰি খাব লাগিলা এইবোৰ সৰু ল'ৰাবিলাকে দোকান দিছে ইয়াতে পূজাত এটা মোক দিন আৰু কিনি তুইতো ইউটিউবৰ টাকা পইচা পা এই দিয়া চিপস খাওয়া মারাইছে তোমরা কি করা হ্যাঁ কি কৰি আছা ইমান মেকআপ কৰছা এতিয়া ৰাতিৰ পৰিৱেশ এইবোৰ বৈঠক চলি আছে ইয়াতে তোমালোকে দেখিব পাৰিছে চাৰিওফালে এইটো মজা 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 না সময় নহব বাহিৰে মোৰ গাত কোনো মানুহবিলাক বহি আছে বাহিৰত যাব লাগে শ্ৰী গুৰু শংকৰ কৰুণাৰ সাগৰ নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা শ্ৰী গুৰু শংকৰ কৰুণাৰ সাগৰ